গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা উঠিয়ে এই নাৰিকল জোপালৈ চাই দুটা পুৰত খাব পৰা নাৰিকল পাৰি দিলোঁ। পাৰি মেলি নাৰিকলকেইটা কাটিলোঁ। নাৰিকলকেইটা কিয় কাটিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিলে নিশ্চয় গম পাব। ফাইনেলি এয়া হৈ গ'ল নাৰিকল কাটা। এয়া মিস্ত্ৰী খুৰা আহি জোখমাক ল'বৰ কাৰণে বাঁহবোৰ কাটা ষ্টাৰ্ট কৰি দিছে আৰু এইফালে কইল ৰডবোৰো কাটা ষ্টাৰ্ট কৰি দিছে আৰু এইফালে ঘৰৰ জোখমাক লোৱা কামো অলৰেডি হৈ গৈছে। প্ৰচলিত কিছু ৰীতি নীতি অনুসৰি নতুন ঘৰৰ প্ৰথম খুঁটাটো পোতা হয়, গতিকে কিছু যা যোগাৰ নকৰা নহয় আৰু ইমান বিশেষো যা যোগাৰ কৰা নাই। যিমানখিনি ঘৰত ঘৰুৱা হিচাপে যিমানখিনি পাৰা হয় সেইখিনিয়ে কৰা গৈছে। আৰু এয়া হৈছে মিস্ত্ৰী আৰু লগতে আমাৰ খুৰা, আৰু তেওঁকে এই যা যোগাৰৰ কামখিনি কৰিবলৈ দিয়া হয় কাৰণ তেওঁ এইবোৰ কামৰ লগত প্ৰায় জড়িত হৈ থাকে। আৰু প্ৰথম খুঁটাটোত মছলা দিছে আমাৰ দেউতাই, তো ঘৰৰ মুৰব্বী হিচাপে তেওঁকে দিবলৈ দিছোঁ। আৰু তাৰপিছত মায়েও দিলে 3 চামুচকৈ মছলা। তাৰপিছত এয়া আমাৰ বৌজনীকো দিবলৈ দিছোঁ। তাৰপিছত এয়া মই সপোনৰ ঘৰখনত সেৱা সৎকাৰ লৈ প্ৰথম খুঁটাটোত মছলা অকণমান দিলোঁ। আৰু এতিয়া অলপ ইফাল সিফাল কৰোঁতে ভাগৰ লাগিল, গতিকে অলপ বহি কাম কৰাকৈ চাই আছোঁ। লগতে মোৰ গুলি মানে মেকুৰীজনীও কাম কৰা চাই আছে। এতিয়া প্ৰায় আন্ধাৰ হওঁ আৰু প্ৰায় গোটেইকেইটা খুঁটা পোতা হৈও গ'ল, গতিকে এতিয়া মই অলপ ফুৰিবলৈ আহিলোঁ গা পা ধুই, মানে দিব্যাহঁতৰ ঘৰলৈ যাওঁ বুলি, মানে মোৰ পেয়সীৰ ঘৰলৈ। দিনত অলপমান প্ৰসাদৰ যা যোগাৰ কৰা হৈছিল, তাকে দি আহোঁগৈ বুলি। আৰু গৈ পিনে দেখিলোঁ এটা বোলে কুকুৰৰ পোৱালি ৰাতিপুৱা কোনোবাই এৰি দি গৈছিল আৰু সেইটো তাহাঁতি পাই লৈ আহিছে আৰু এটা নাম দিবলৈ ক'লে মোক। মই নাম দি দিলোঁ কেণ্ডি। কেনেকুৱা লাগিছে ক'ব। বাৰু যিয়ে নহওক, যদি কুকুৰ মেকুৰী পুহিব নোৱাৰে বা পোহাৰ সামৰ্থ্য নাই তেতিয়াহ'লে নুপুহিব। এনে সৰুতে এৰি দি কষ্ট নিদিব। বাকী এতিয়া মই ঘৰ পাওঁতে ৰাতিও হৈ গ'ল আৰু মোৰ ভাগৰো লাগিছে, টোপনিও লাগিছে, গতিকে মই এতিয়া শুওঁ। আৰু শুবলৈ যোৱাৰ আগতে আপোনালোকক এটা কথা কওঁ, চেনেলটো ছাবস্ক্ৰাইব, ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, কাৰণ আগলৈ আমি আকৌ ভিডিঅ' চাব লাগিব। ধন্যবাদ, বাই বাই।